হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? গৰমটো কেনেকুৱা লাগিছে বাৰু মোক কমেণ্ট ছেকশ্যনত জনাবচোন আপোনালোকে। আৰু আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া। ময়ূৰপংখী ধাৰাবাহিকখনৰ আজিৰ আহিবলগীয়া খণ্ডটি চাবলৈ সঁচাকৈয়ে বহুত বেছি ভাল লাগিবলৈ গৈ আছে, কিয়নো যোৱাটি খণ্ডত আপোনালোকে দেখিবলৈ পাইছিল ৰাধায়ে মাকলৈ ফোন কৰি সোনকালে হিয়াক পঠিয়াই দিবলৈ কোৱাত মাকে মামাকৰ সৈতে হিয়াক পঠিয়াই দিছিল। আৰু হিয়া গৈ পোৱাৰ পাছত হিয়াই তনয়াক মতাত তনয়াই জ্বৰত ভম বকিছিল। আৰু হিয়াই জ্বৰ বেছি উঠা দেখি ৰাধাক কোৱাত ৰাধাই বহুত বেছি ভয় খাইছিল। ইফালে আদিত্যই তনয়াৰ বেছিকৈ জ্বৰ উঠিছে বুলি গম পাই লগৰ ডক্তৰ এজনক খবৰ দি যাবলৈ কৈছিল যদিও তেওঁ সময়মতে পোৱাগৈ নাছিল। আৰু আজিৰ আহিবলগীয়া খণ্ডটিত আপোনালোকে দেখিবলৈ পাব তনয়াৰ জ্বৰ বহুত বেছিকৈ উঠাত আজি ৰাধাই বহুত বেছি ভয় খাব। আৰু হিয়াই মাকক কথাটো জনোৱাত মাকে মামায়েকলৈ ফোন কৰি সোনকালে ৰাধাৰ ওচৰলৈ যাবলৈ ক'ব। আৰু আজি মামায়েকে ৰাধাৰহঁতৰ ঘৰলৈ গৈ তনয়াক ডক্তৰৰ ওচৰলৈ লৈ আহি থাকিব। আৰু তনয়াক আনি থাকোঁতে ৰাধাই তনয়াক মাতিবলৈ বহুত চেষ্টা কৰিব যদিও তনয়াই একো মাত নামাতিব। আৰু একো মাত নমতা দেখি আজি ৰাধাই বহুত বেছি ভয় খাব। আৰু অৱশেষত আজি ডক্তৰজনক পাব। আৰু ডক্তৰজনে যেতিয়া গাড়ীৰ ভিতৰত তনয়াক চাবলৈ আহিব, তেওঁ তনয়াক চাই বাহিৰলৈ ওলাই গুচি যাব। আৰু ডক্তৰজন বাহিৰলৈ ওলাই অহা দেখি ৰাধাই বহুত বেছি ভয় খাব। আৰু ডক্তৰজনক মোৰ ছোৱালীজনীৰ কি হৈছে, আপুনি কিয় মোৰ ছোৱালীজনীৰ ট্ৰিটমেণ্ট নকৰে বুলি সুধিব। এতিয়া বাৰু কেনেবাকৈ তনয়াৰ আজিৰ খণ্ডটিত মৃত্যু হ'ব নেকি বাৰু? আৰু যদি সঁচাকৈয়ে তেনেকুৱা হয় ৰাধাৰ কি অৱস্থা হ'ব বাৰু? এই গোটেইখিনি আপোনালোকে জানিবলৈ চাই থাকক ময়ূৰপংখী ধাৰাবাহিকখনৰ আজিৰ আহিবলগীয়া খণ্ডটি। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টি চাই ভাল পালে। যদিহে ভাল পালে প্লিজ এটা লাইক কৰি থৈ যাব। আৰু আগলৈও এনেধৰণে প্ৰমোসমূহ পাই থাকিবলৈ আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটি প্ৰেছ কৰি ৰাখিব। থেংক ইউ।